নিজৰ মাইকী থাকোঁতেই আনৰ মাইকীলে চকু যায়, কাৰণ আনৰজনীহে ধুনীয়া। ধুনীয়া মানে নিজৰজনীও ধুনীয়াই আছিল, কিন্তু কিয় জানো বিয়াৰ পাছত ঘূণীয়া হৈ পৰিল। পৰিৱৰ্তন মানে চৰকাৰে একো পৰিৱৰ্তন অনা নাই, কিন্তু পৰিৱৰ্তন আনিছে অসমৰ প্ৰায়ভাগ বোৱাৰীয়ে। বোলে এটা সময় আছিল যিটো সময়ত নিজৰ মতাজনে আনৰ মাইকীলেহে চকু দিছিল, কিন্তু এতিয়া ঘৰত মাইকীজনীৰহে উৎপাত। নিজৰ মতা থকাৰ পাছতো ঘৈণীয়েকৰ আছে একেখন গাঁৱতে অন্য এটা মতালে সম্পৰ্ক, সেয়া পৰকীয়া প্ৰেমৰ। গিৰিয়েকে বহিৰাজ্যত থাকে, ঘৰখনত বোৱাৰীগৰাকী অকলে থাকে, কেনেকৈনো টোপনি আহে। বোৱাৰীগৰাকীৰ আছে এটা 2 বছৰীয়া সন্তান, কিন্তু বোৱাৰীগৰাকীৰ মৰম সন্তানৰ প্ৰতি নহয়, গাঁৱৰে এজন যুৱকলৈহে। বহিৰাজ্যত থকা গিৰিয়েকে কথাবোৰ গম পাইছিল যদিও ইমানটা মন কৰা নাছিল, কিন্তু ঘৈণীয়েকৰ উৎপাত দিনক দিনে বাঢ়ি গ'ল। ঘৈণীয়েকে বিচাৰিছে প্ৰেম, মৰম, ভাল পোৱা, কিন্তু পৰকীয়া প্ৰেমিকৰ পৰা। কিন্তু কিমান আৰু এনেকৈ মনে মনে লগ কৰিব, সেয়ে বোৱাৰীগৰাকী গুচিয়ে গ'ল। তিনিচুকীয়াৰ এগৰাকী বোৱাৰী বজাৰ কৰিবলৈ গৈ আৰু ঘৰলৈ ঘূৰি নাহিল। পৰকীয়া প্ৰেমিকৰ লগত পলাই গ'ল, এৰি থৈ গ'ল 2 বছৰীয়া সন্তান আৰু স্বামী। এগৰাকী বোৱাৰীয়ে কিমান নিৰ্লজ্জ কাম কৰিব পাৰে, নহয়নে বাৰু? এগৰাকী মাতৃ হিচাপে সন্তানৰ প্ৰতি একো দায়িত্ব নথকা এগৰাকী বোৱাৰীয়ে কৰিব পাৰে এনে কাম। নিজৰ স্বামী আৰু সন্তান এৰি থৈ যাব পৰা এগৰাকী বোৱাৰীয়ে কি বিচাৰে? যৌৱন আৰু সম্ভোগ। তেনেধৰণৰ বোৱাৰীবোৰে পৰকীয়া প্ৰেমত লিপ্ত হয়, যি বোৱাৰীগৰাকীৰ চৰিত্ৰ বিয়াৰ আগৰ পৰাই নষ্ট। তিনিচুকীয়া জিলাৰ এই বোৱাৰীগৰাকীৰ চৰিত্ৰ, নহ'লে 2 বছৰীয়া সন্তান এৰি এগৰাকী মাতৃ কেনেকৈ পলাই যাব পাৰে? গিৰিয়েকে বহিৰাজ্যত কৰ্ম কৰে, গিৰিয়েকৰ চিন্তা ঘৰখন কেনেকৈ চলাব পাৰি, ঘৈণীয়েকৰ চিন্তা আনৰ মতাৰ লগত কেনেকৈ শুব পাৰি। এয়া মই তিনিচুকীয়া জিলাৰ বোৱাৰীগৰাকীৰ কথাই ক'ব বিচৰা নাই, ক'ব বিচাৰিছোঁ পৰকীয়া প্ৰেমত লিপ্ত থকা প্ৰত্যেকগৰাকী বোৱাৰীৰ কথা। এগৰাকী মাতৃ হিচাপে যদি তোমাৰ সন্তানৰ প্ৰতি মৰম ভাল পোৱা একোৱেই নাই, তেন্তে সন্তান জন্ম দি তুমি সন্তানৰ ভৱিষ্যত কিয় ধ্বংস কৰি দিয়া? যদি বিবাহৰ পাছতো তোমাৰ অন্য পুৰুষৰ লগত শুবলৈ মন যায়, তেন্তে বিবাহৰ আগতেই তুমি বেশ্যা কামত কিয় লিপ্ত নহলা? পৰকীয়া প্ৰেমত লিপ্ত হোৱা বোৱাৰীকেইগৰাকী আচলতে এগৰাকী বেশ্যা নাৰীৰ দৰেই হয়। সেই বোৱাৰীগৰাকী কেতিয়া কালৈ পলাই যায় কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আপুনি এবাৰ দুবাৰ বুজোৱাৰ পাছতো যদি আপোনাৰ পত্নীয়ে আপোনাৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই, তেন্তে গম পাব আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি গুৰুত্ব কমাই দিছে। তেনেধৰণৰ এগৰাকী পত্নীৰ প্ৰতি আপুনিও গুৰুত্ব কমাই দিয়ক। য'ত পলাই যাব বিচাৰে যাব দিয়ক। এটা কথা আপুনি সদায় মনত ৰাখিব, সময়ে সকলো সলনি কৰি দিয়ে। সেয়ে এজনক দুখ দি আন এজনক সুখ দিব যোৱা বোৱাৰীগৰাকী জীৱনটো কেতিয়াও সুখৰে পাৰ হ'ব নোৱাৰে। সেই বোৱাৰীগৰাকীও এদিন পস্তাব, যেতিয়া সেই বোৱাৰীগৰাকীৰ শৰীৰৰ ৰং গুচি যাব, সঁচা ভালপোৱা মৰম একোৱেই নাপাব। কাৰণ পৰকীয়া প্ৰেমে বিচাৰে কেৱল শৰীৰৰ তৃপ্তি। সেই শৰীৰৰ তৃপ্তিৰ বাবে আপুনি আপোনাৰ জীৱনটো বৰবাদ কৰি নল'ব। এগৰাকী বিবাহিত মহিলা হিচাপে আপুনি সংসাৰখনৰ কথা ভাবক। ধন্যবাদ।